সরকারের মানব সেবা মিশন হিসাবে আমি প্রতি বছরে আমার দরিদ্র দিব্যাঙ্গ ভাই ভনীসকলের কারণে আমি লিষ্ট প্রদান করে আছো। আমি যোৱা 2 বছর লিষ্ট প্রদান করিলো। এইবিলেও আমি আমার বিভিন্ন সমষ্টির লগতে আজি মথনগুৰি সমষ্টিত লিষ্ট প্রদান কৰিছোঁ। লিষ্ট প্রদান করার লগে লগে আমি 50,000 টাকা যেটো আঁচনি আমার যিসকল দরিদ্র দিব্যাঙ্গ ভাই ভনী আর্থিক উপার্জন নাই বা সহযোগিতা নাপায় কৰিব পৰা এনেকুৱা ধৰণৰ দিব্যাঙ্গ ভাই ভনীসকলক আমি 50,000 টাকাৰ এক সাহায্য আগবঢ়াইছোঁ। আমি যোৱা 2 বছৰ এই কাৰ্যসূচী লৈছোঁ। এইবেলি আমাৰ তৃতীয় বৰ্ষ আৰু এই 2 বছৰত আমি প্ৰায় 280জন দিব্যাঙ্গ ভাই ভনীক ৰিক্সা প্ৰদান কৰিলোঁ আৰু 300জন দিব্যাঙ্গ ভাই ভনীক 50,000 টকাৰ আঁচনি প্ৰদান কৰিছোঁ। আজি মথনগুৰি সমষ্টিত আমি এই ৰিক্সা প্ৰদান কৰিছোঁ আৰু কিছুদিন পিছত আমি 50,000 টকা প্ৰদান কৰিম। তাৰ যিসকল একেবাৰে চলিব নোৱাৰে আৰ্থিকভাৱে দুৰ্বল তেনেকুৱা ধৰণৰ দিব্যাঙ্গ ভাই ভনীসকলৰ কাৰণে এই আঁচনি যুগুত কৰিছোঁ। ঠিক তেনেকৈ আমাৰ UDID যি প্ৰমাণপত্ৰ দিব্যাঙ্গ ভাই ভনীসকলৰ আমি দেখিছোঁ যে এতিয়াও প্ৰায় হাজাৰ হাজাৰ দিব্যাঙ্গ ভাই ভনী UDID প্ৰমাণপত্ৰ পোৱা নাই। আমি চৰকাৰৰ দায়িত্ব লোৱাৰ পিছত আমি যোৱা 3 বছৰে আমি প্ৰায় 12,000 দিব্যাঙ্গ ভাই ভনীৰ মাজত UDID প্ৰমাণপত্ৰ প্ৰদান কৰিছোঁ আমাৰ বিভাগ আৰু কিছুমান NGOৰ জৰিয়তে। এইবেলিও আমাৰ 24টা যি ICDS প্ৰজেক্ট 24টা ICDS প্ৰতিটা প্ৰজেক্টতে আমি যোৱা 3 মাহত আমি স্ক্ৰিনিং কেম্প কৰিছোঁ আমাৰ বিভাগৰ পৰা আৰু এইবেলি আমি প্ৰায় 24টা প্ৰজেক্টতে আমি প্ৰায় 6,000 দিব্যাঙ্গ ভাই ভনী আমি চিনাক্ত কৰিছোঁ। 6,000 দিব্যাঙ্গ ভাই ভনীয়ে এই UDID প্ৰমাণপত্ৰ পাবলৈ সক্ষম হ'ব। UDID প্ৰমাণপত্ৰটো এনেকুৱা এটি ব্যৱস্থা দিব্যাঙ্গ ভাই ভনীসকলে UDID প্ৰমাণপত্ৰ নহ'লে নিজৰ যি অধিকাৰ বা নিজৰ যি সুবিধা সেইবোৰৰ পৰা বঞ্চিত হয়। চৰকাৰে যিবোৰ সুবিধা দিছে চৰকাৰৰ যিবোৰ কোটা আছে সেইবোৰো তেওঁলোকে নাপাব যদি তেওঁলোকৰ দিব্যাঙ্গ প্ৰমাণপত্ৰ অৰ্থাৎ এইবিলাক আমাৰ চলো আপোনালোকে চাই দিয়ক ইফালে আহক আপোনালোক দিব বাইদেউ ইফালে আহক দিব আপোনালোক মাতিব নাম মাতিব আপনি গার্জেন হলে বুঝি নাপায় বঢ়িয়া আপোনালোকে চাই দিয়ক ইফালে আহক আপোনালোক দিব বাইদেউ ইফালে আহক দিব আপোনালোক মাতিব নাম মাতিব আপনি গার্জেন হলে বুঝি নাপায় বঢ়িয়া ইউটিউবার